প্ৰায় 7জনকৈ জোৱান উগ্ৰপন্থীৰ গুলীত নিহত হ'ল। এইটো দুৰ্ভাগ্যজনক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হয়তো তাৰ ওপৰত ইতিমধ্যে মন্তব্য কৰিছে, মুখ্যমন্ত্ৰীও কৰিছে। মুখ্যমন্ত্ৰী মোক নিৰ্দেশ দিছে আমাৰ বৰমাৰ পৰা যি স্বৰ্গীয়াৰী তেওঁ আহি আছে 5:30 বজাত ডেড বডি আহিব। মই এইটো ৰিচিভ কৰিবলৈ গৈ আছোঁ অসম চৰকাৰৰ হৈ। মণিপুৰৰ উগ্ৰপন্থীৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হ'ল এজন চিঅ' আৰু তাৰ পৰিয়াল, আৰু এজন আছাম ৰাইফল জোৱান বৰমাৰ পৰা। আৰু এই ঘটনাৰ ওপৰত আমি অসম চৰকাৰৰ হৈ মই খুব গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু মৃতকৰ পৰিয়াল তেওঁলোকলৈ গভৰ্ণমেণ্টৰ চৰকাৰৰ যিটো নীতি বা নিয়ম আছে সেইমতে সকলো ধৰণৰ সহায় সুবিধা সুযোগ দিয়া হ'ব। আৰু পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰ পৰা সদায় পৰিয়ালৰ লগত থিয় দি পেলাই তেওঁলোকক সহায় কৰিবলৈ যাব। আৰু এইটো এটা মেছেজ ক্লিয়াৰ, এজন আছাম ৰাইফল জোৱান বা আৰ্মীক মাৰি পেলাই উগ্ৰবাদীয়ে যদি ভাবিছে যে তেওঁলোকৰ সফলতা আহি গৈছে, সেইটো ভুল। ভাৰত চৰকাৰৰ বৰ্তমান নীতি আৰু বেছিদিন নাথাকে উগ্ৰবাদ নিৰ্মূল হৈ যাব সমাজৰ পৰা। আৰু এইকাৰণে এই অঞ্চলত শান্তি স্থাপন কৰাৰ ক্ষেত্ৰত উগ্ৰবাদীসকলে যদি আজি আগবাঢ়ি আহি সহযোগিতা কৰিব বিচাৰে, এইটো এটা গল্ডেন অপৰচুনিটি। চবেই আলোচনাত আহিব লাগে। ভাৰত চৰকাৰ এতিয়া আলোচনাৰ মাধ্যমত শান্তি স্থাপনৰ কাৰণে আগবাঢ়ি আহিছে।